বৰ্তমান একজন আগত ইমান লাম্বাত তৰাল এখন এই তৰাল এখন খাই পুৰা যেতিয়া হেৰি কৰিছিল একজনে থাক মাত ধৰিছিল পৰ টাকা লৈ হাতখন কৰি পেলাই তৰালৰ চাইড কৰি আছোঁ আৰু এইটো মোবাইল তেওঁৰ পৰা জব্দ কৰিছে এইটো মোবাইল আৰু এইটো মোবাইল তেওঁৰ পৰা জব্দ কৰিছে এই মোবাইলটো মই থানাত গতাই দিওঁ এই মোবাইলটো মই থানাত গতাই দিম কোন ঠাইত হৈছে ঘটনাটো আমাৰ ঘৰৰ পিছফালে আপোনাৰ ঘগ্ৰাপাৰ বাঘমৰা গাঁৱৰ পিছফালে ঘগ্ৰাপাৰ থানাৰ ওচৰতে থানাৰ বিজেপি কাৰ্যালয়ৰ ওচৰতে আপুনি দেখা পাইছে নেকি প্ৰথম আপুনি দেখা মই দুজন দেখা পাইছোঁ প্ৰথম মই দেখা পাইছোঁ প্ৰথম কাহিনী কি হৈছে তাৰমানে আমি গাড়ী লৈ আহিছিলোঁ ঘগ্ৰাপাৰত এতিয়া যোনজন মানুহ আহি আছিল ছাৰজনে তাৰমানে আমাক হাতখন দি এনেকৈ দি আছে আমি ছাৰৰ বেমাৰ হোৱা বুলি ভাবিছিলোঁ কিন্তু তাৰপিছত ছাৰৰ যেতিয়া বেমাৰ হ'ল তাৰপিছত ছাৰে এনেকৈ ওলাই আহিছে ওলাই অহাৰ লগে লগে ডকাইত তেখেতক তাৰমানে মাৰি আহিছিল তেখেতক পুৰা এইগিলা দাগ বহি গৈছে তেখেতৰ মাৰত তাৰপিছত ঘৰৰ পৰা আমাক দেখা পাই তাৰমানে ডকাইতে আমি ধৰিব চালোঁ ধৰিব চাওঁতে দুইজন তাতে আমাৰ পানীত জাপ মাৰিলে আৰু এজন ঘগ্ৰাপাৰত চিধাই গৈছে ঘগ্ৰাপাৰত চকত দেখি তিনিজন আৰু এতিয়া তিনিজনৰ দুজন বিচাৰি ওলালোঁ আমি দুজনে তাত ৰখি থাকিলে এজনে থানাত খবৰ দিব জংঘলৰ মাজত সোমাইছিল ট্ৰাফিকটো যাব দিয়া নহ'লে গাড়ী চিন নোপোৱাৰ কাৰণে পাইছে এইপিনে